এভৰিৱান ৱেলকাম টু মাই এনাডাৰ মিনি ব্লগ। তো ৰাতিপুৱাই 9মান বজাত ওলালোঁ মা আৰু মই চাউল আনিবলৈ কাৰণে। গাড়ীখন হোৱাৰ কিন্তু বৰ সুবিধা হৈছে। আজিকালিতো চব ডিজিটেলে, তো আমি বহুত দেৰিৰ কাৰণে ৰ'বলগীয়া হ'ল, নেট চেট নাই হেনো। আৰু এয়া চাওকচোন, লৰালৰি ক'ৰবাত মই পাপাৰ চেণ্ডেল জোকে ফাইনেলি আমি চাউল পালোঁ আৰু মায়ে মোক বস্তুটো বান্ধিবলৈ নিলে, কিয়নো মই বান্ধিলে হেনো কামহে বাঢ়িব। আৰু আবেলি সময়ত মা আৰু মই ওলালোঁ জেঠাইহঁতৰ ঘৰলৈ, কাৰণ জেঠাই গাটো অলপ বেয়া আছিল, তো ভাবিলোঁ খবৰ এটাকে লৈ আহোঁগৈ। আৰু ইয়াত দেখিছেনে, গৈ পোৱাৰ লগে লগে চেপাই হাতৰ পৰা স্কুটি চাপিটো লৈ দে চলাওঁ বুলি কৈ সাউতকৈ স্কুটিখন লৈ গুচিয়ে গ'ল। চবকে কৈ গৈছে যে ছোৱালীয়ে মামাৰ স্কুটি পাইছে, বেলেগ ফূৰ্তি। আৰু এয়া জেঠাই কি খুৱাম কি নোখুৱামকৈ আমি বোলো চাহকে দিয়ক, চাহকে খাওঁ। চাহ তাহ খাই আমি গ'লোঁ ডাঙৰ দা ঘৰলৈ। ডাঙৰ দা ঘৰত বেছি সময় নকৰিলোঁ, বহিলোঁ আৰু আহিলোঁ। যিহেতু আমাক বেছি সময় নাছিলে, সৰু দা ঘৰলৈ আহিলোঁ। এয়া সৰু দা ঘৰত নগৈ পেলাই যে আহিছোঁ, তেতিয়া চাহ খাই যাব লাগিব। আৰু বিস্কুটখন আজি মই ফাৰ্ষ্ট টাইম খাইছোঁ, মানে যে টেষ্টি লাগিছিল নহয়। আৰু এয়া আহিব সময়ত এয়া সৰু নব এয়া আকৌ মাললিত দাদাক পালোঁ। দাদাই ক'লে ব'ল চাওমিন খাম। চাওমিন খাই পেট ফুল কৰি ঘৰলৈ উভতিলোঁ, জোতা মোজা নোখোলাকৈ।